Hello student, welcome back to my channel. More channel সকলোকে স্বাগতম জনাইছো। তো আজি আমি এই ভিডিওটোত ক্লাস 10 অৰ এ লেটাৰ টু গড চেপ্টাৰটো আলোচনা কৰিম। সো যিসকল ষ্টুডেন্ট এবাৰ ক্লাস 9 অৰ পৰা 10 পালা, সো হেকলৰ বাবে ভিডিওটো খুবেই গুৰুত্বপূৰ্ণ। তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লবা কাৰণ ক্লাস 10 অৰ আৰু 9 অৰ যি তোমালোকৰ ইংলিশ পাৰ্টবোৰ আসামিক এক্সপ্লেনেশ্যন এই চেনেলটো দিম, সেইকাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। সো আজি আমি এই ভিডিওটোত আলোচনা কৰিম এই লেটাৰ টু গড চেপ্টাৰটো লিখিছিলে জিএল ফুইন্স চেপ্টাৰটো লিখক। তো এতিয়া আমি চেপ্টাৰটোলৈ আগবাঢ়ো। সো চেপ্টাৰটোৰ প্ৰথমতে আছে বিফৰ ইউ ৰিড, এইখিনি বস্তু আমি পঢ়ি লওঁ আগতে। তো ইয়াতে আছে দ্য সে ফেইথ ক্যান মুভ মাউণ্টেইনছ, অৰ্থাৎ বিশ্বাসে কি কৰিব পাৰে, পৰ্বতকো লৰচৰ কৰিব পাৰে। বাট হোৱাট শুড উই পুট আৱাৰ ফেইথ ইন, কিন্তু আমি আমাৰ বিশ্বাস কাৰ ওপৰত কৰা উচিত। দিছ ইজ দ্য কুৱেশ্যন দিছ ষ্টৰি ডেডিকেটলি পেছছ, আৰু এই কাহিনীটো হ'বলৈ গৈ আছে পইচা বা টকাৰ প্ৰশ্নৰ ওপৰত। লেন্স ইজ এ ফাৰ্মাৰ হু ৰাইটছ এ লেটাৰ টু গড, লেন্স এজন খেতিয়ক আছিল যিজনে ভগৱানলৈ এখন চিঠি লিখিছিলে। when his crops are ruined, যেতিয়া তেওঁৰ খেতি পথাৰৰ শস্যবোৰ নষ্ট হৈছিলে, asking for 100 pesos, তেওঁ 100 টকা এটা বিচাৰিছিলে কাৰ পৰা, ভগৱানৰ পৰা। does Lance's letter reach God, মানে লেন্সৰ চিঠিখন ভগৱানলৈ গৈ পাইছিল নে সুধিছে ইয়াতে। does God send him the money, তেওঁক ভগৱানে পইচা দিছিল নে। think what your answer to this question should be, তুমি ভাবা তোমাৰ উত্তৰ, এই প্ৰশ্নটোৰ উত্তৰ তোমাৰ কি হ'ব পাৰে। and guess how the story continues before you begin to read, আৰু অনুমান কৰা যে কাহিনীটো বা ষ্টৰিটো কেনেকুৱা হ'বলৈ গৈ আছে। সো তোমালোকে বুজি পালা এইখিনি বস্তু। এইটো খুব এটা ইমোশনাল ষ্টৰি হয়। লেন্স নামৰ এজন খেতিয়ক আছিল, খুব হাৰ্ড ৱৰ্কিং খেতিয়ক আছিল, যিজনে ভগৱানলৈ এখন চিঠি লিখিছিলে, আৰু চিঠিখন লিখাৰ কাৰণ আছিল তেওঁৰ খেতি পথাৰ নষ্ট হৈছিলে, কাৰণ বৰষুণৰ লগত ষ্টৰ্ম অৰ্থাৎ শিলাবৃষ্টি হোৱাৰ ফলত তেওঁৰ খেতি পথাৰ সম্পূৰ্ণকৈ নষ্ট হৈছিলে, যাৰ কাৰণে তেওঁ আকৌ ভগৱানলৈ এখন চিঠি লিখিছিলে যাতে তেওঁ আকৌ খেতি কৰিব পাৰে আৰু তেওঁলোকৰ জীৱন জীয়াব পাৰে। আৰু তেওঁৰ ঘৰখন আছিলে এখন সৰু পাহাৰৰ উচ্চ শিখৰত, অৰ্থাৎ সৰু পাহাৰখনৰ ওপৰত লেন্সৰ ঘৰখন আছিলে, যিখন ঘৰৰ পৰা তলত তেওঁৰ খেতি পথাৰখন, আৰু কাষতে এখন নদীও আছিল, যিখন নদী তেওঁ দেখা পাইছিলে। সো এইখিনি বস্তু তোমালোকে ক্লিয়াৰ হ'লা। সো এই পাঠটো সম্পূৰ্ণ বিশ্বাস আৰু সহায়, দৰিদ্ৰক সহায়ৰ ওপৰত বেছ কৰি চেপ্টাৰটো খুবেই ইমোশনাল। সো ইয়াতে ফাৰ্ষ্ট পেৰাগ্ৰাফটো তোমালোকে চোৱা। দ্য হাউচ দ্য অনলি অন দ্য এণ্টায়াৰ ভেলী ছেট অন দ্য ক্ৰেষ্ট অফ এ ল' হিল, অৰ্থাৎ সৰু চাপৰ পাহাৰখনৰ শিখৰত একমাত্ৰ এখনে ঘৰ আছিল যিখন লেন্সৰ আছিল। ফ্ৰম দিছ হেইট ওৱান কুড see the river and the field of reap corn dotted with flowers that always promised a good harvest, সেই উচ্চ শিখৰ পাহাৰখনৰ ওপৰৰ পৰা তলৰ খেতি পথাৰ আৰু নদীখন দেখা গৈছিল, আৰু সেই খেতি পথাৰখনত কি হৈ আছিল, ফুলেৰে পৰিপূৰ্ণ হৈ আছিল, অৰ্থাৎ যিটো আমি মাকৈ বুলি কওঁ, সেই মাকৈৰ ফুলেৰে কি হৈছিল, পৰিপূৰ্ণ হৈ আছিল, যি ফুলে তেওঁক এটা ভাল ফচল দিব বুলি তেওঁক কি কৰিছিলে, প্ৰতিশ্ৰুতি দিছিলে। দ্য অনলি থিং দ্য আৰ্থ নিডেড ৱাজ এ ডাউনপ'ৰ, অৰ্থাৎ ইয়াতে ডাউনপ'ৰ মানে এজাক কিনকিনীয়া বৰষুণৰ কথা বুজোৱা হৈছে, অৰ এটলিষ্ট এ শ্বাৱাৰ, বা এজাক সৰু খিটখিনীয়া বৰষুণৰ তেওঁৰ খেতি পথাৰ কি আছিল, প্ৰয়োজন আছিলে। থ্ৰু আউট দ্য মৰ্ণিং, পিছদিনা ৰাতিপুৱা, হু নিউ হিজ ফিল্ডছ ইণ্টিমেটলি, যিজনে তেওঁৰ খেতি পথাৰখনক ভালকৈ জানে, হেড ডান নাথিং এলছ বাট চি দ্য স্কাই টুৱাৰ্ডছ দ্য নৰ্থ ইষ্ট, তেওঁ একো কোৱা নাছিল, খেতৰ মাজভাগত গৈছিল আৰু আকাশৰ উত্তৰ দক্ষিণ ফালে চাই আছিলে। সো ইয়াতে আমি নেক্সট পেৰাগ্ৰাফটো চাম। নাও উই আৰ ৰিয়েলি গোয়িং টু গেট ছাম ৱাটাৰ, এতিয়া আমি সঁচাকৈ অলপমান
বৰষুণ পাবলৈ গৈ আছোঁ উমেন মানে ইয়াতে লেন্সৰ ঘৈণীয়েকক বুজোৱা হৈছে উমেনে কি কৰিছিল দ্য উমেন হু ৱাজ প্ৰিপেয়াৰিং ছাপাৰ উমেন তিৰোতা অৰ্থাৎ লেন্সৰ ঘৈণীয়েকজনে কি কৰি আছিলে প্ৰিপেয়াৰিং ছাপাৰ অৰ্থাৎ ৰাতিৰ কি বনাই আছিলে খাদ্য বনাই আছিলে তো ৰিপ্লাইড উত্তৰ দিছিল য়েছ গড উইলিং হয় যদি ভগৱানে কি কৰে ইচ্ছা কৰে দ্য অল্ডাৰ বয়জ ৱেৰ ৱৰ্কিং ইন দ্য ফিল্ড অৰ্থাৎ লেন্সৰ ডাঙৰ ল'ৰাবোৰে কি কৰি আছিলে খেতিত কাম কৰি আছিলে ৱাইল তেতিয়া কি কৰিছিল দ্য স্মলাৰ ওৱানছ ৱেৰ প্লেয়িং নিয়াৰ দ্য হাউচ আনটিল দ্য ওমেন কল টু দেম অল কাম ফৰ ডিনাৰ আৰু লেন্সৰ সৰু ল'ৰা ছোৱালীবিলাকে ঘৰৰ ওচৰতে এখন খেলপথাৰত কি কৰি আছিলে খেলি আছিলে আৰু কেতিয়ালৈকে খেলি আছিলে যেতিয়ালৈকে তেওঁলোকক কি কৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ নামাতে ইট ৱাজ ডিউৰিং দ্য মিল ডেট এইটো আছিল দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ সময় জাষ্ট এছ তেতিয়াই লেন্সো হেড প্ৰেডিক্টেড লেন্সই কি কৰিছিলে আচৰিত হৈছিলে বিগ ড্ৰপছ অফ ৰেইন বিগেন টু ফল বৰষুণৰ কি কৰিছিলে ডাঙৰ টোপালবোৰ সৰিবলৈ আৰম্ভ কৰিছিলে ইন দ্য নৰ্থ ইষ্ট হিউজ মাউণ্টেইনছ অফ ক্লাউডছ কুড বি চিন এপ্ৰচিং আৰু এইটো কি আছিলে আকাশৰ উত্তৰ দক্ষিণ ফালৰ পৰা এই বৰষুণ জাক কি কৰিছিলে আহিছিলে আৰু মেঘবোৰ উত্তৰ দক্ষিণ ফালৰ পৰা আহিছিলে দ্য এয়াৰ ৱাজ ফ্ৰেছ এণ্ড চুইট আৰু বতাহ সতেজ আৰু কোমল আছিলে দ্য মেন ৱেণ্ট আউট ফৰ no other reason than to have the pleasure of feeling the rain on his body আৰু লেন্সে ঘৰৰ পৰা বাহিৰলৈ ওলাই আছিলে আন কোনো কাৰণত নহয় অকল সেই বৰষুণ জাকৰ আনন্দ বা সোৱাদ ল'বলৈ তেওঁ ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছিলে তাৰপিছত লিখিছে এণ্ড when he returned exclaimed আৰু তেওঁ যেতিয়া ঘৰলৈ উভতি গৈছিল তেতিয়া তেওঁ কি কৰিছিলে কৈছিলে Those are not raindrops falling from the sky এইবোৰ আকাশৰ পৰা কি বৰষুণৰ টোপাল পৰা নাই they are new coins এইবোৰ নতুন মুদ্ৰা the big drops are 10 cent pieces তেওঁ কি কৈছিলে বৰষুণৰ ডাঙৰ টোপালবোৰক তেওঁ 10 cent pieces বুলি কৈছিলে and little ones are 5s আৰু সৰুবোৰক কি কৈছিলে 5 10 cent আৰু সৰুবোৰক 5 cent pieces বুলি তেওঁ কৈছিলে with a satisfied expression he regarded the field of rip corn with its flower আৰু তেওঁ সন্তোষজনক মনেৰে তেওঁৰ খেতি পথাৰখনলৈ শস্য পথাৰখনলৈ আগবাঢ়ি গৈছিল trapped in a certain of rain আৰু বৰষুণজাক প্ৰবল হৈ পৰিবলৈ আৰম্ভ কৰিছিল but তেতিয়াই suddenly হঠাতে a strong wind began to blow and along with the rain very large hailstones began to fall কিন্তু কি হৈছিলে হঠাতে বৰষুণজাক কি হৈছিল শিলাবৃষ্টিলৈ পৰিৱৰ্তন হৈছিল আৰু ইমান জোৰকে সেই শিলাবৃষ্টি পৰিছিল যে সেই শিলাবৃষ্টি জাকে তেওঁৰ খেতি পথাৰখনক ছানি ধৰিছিলে বা তেওঁৰ খেতি পথাৰখনক সম্পূৰ্ণৰূপে হেক কৰি দিছিলে নষ্ট কৰি দিছিলে that's truly did resemble new silver coins আৰু এই যিবিলাক বৰষুণৰ যিবিলাক টোপাল আছিলে বা শিলাবৃষ্টিৰ যিবিলাক আছিলে এইবিলাক তেওঁ কি কৈছিলে নতুন ৰূপৰ মুদ্ৰা বুলি তেওঁ কৈছিলে কিন্তু যেতিয়া তেওঁলোকে এইটো বেছি সময় ৰ'ল তেতিয়া তেওঁ খেতি পথাৰ নষ্ট কৰি দিলে দ্য বয়জ exposing themselves to the rain আৰু লেন্সৰ সৰু ল'ৰা ছোৱালীবিলাকে কি কৰিছিলে বৰষুণত আনন্দ লৈছিলে আৰু ran out to collect the frozen pillars আৰু তেওঁলোকে ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছিলে সেই বৰফৰ টুকুৰাবোৰ গোটাবলৈ এইখিনি আছিলে আমি আজি এই ভিডিঅ'টোত ফাৰ্ষ্ট পাৰ্টটো তোমালোকক আলোচনা কৰিলোঁ অৰ্থাৎ 3টা বা 2টামান ভিডিঅ'ত তোমালোকক গোটেই চেপ্টাৰটো এক্সপ্লেইন কৰিম চ' আজি এই ভিডিঅ'টোত এইখিনি এক্সপ্লেইন কৰিলোঁ চ' ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত লাইক কৰি দিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা চ' আজিলৈ এইখিনিয়ে আমি পিছত নেক্সট পাৰ্টত তোমালোকৰ নেক্সট পাৰ্ট আনিম এনেকৈ 2টা বা 3টা ভিডিঅ'ত কমপ্লিট চেপ্টাৰ তোমালোকক এক্সপ্লেইন কৰিম চ' আজিলৈ এইখিনিয়ে পিছত আমি লগ পাম নেক্সট ছেকেণ্ড পাৰ্টত ধন্যবাদ